হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, লগতে ময়ো ভালে আছোঁ। তো আজি হৈছে 22 অক্টোবৰ, মৃদুলৰ বাৰ্থডে। তাৰ কাৰণে অকণমান প্ৰিপেৰেশ্যন চলি আছে। ইয়াতে মই বাসমতী চাউল অকণমান ভিজাই থৈছোঁ, লগতে চিকেনখিনি মেৰিনেট কৰি থৈ দিছোঁ বিৰিয়ানী বনাবৰ কাৰণে। আৰু ইফালে মই ব্ৰাউনিছৰ এটা ৰেডিমেড পেকেট আছিলে, সেইটো কিনি আনিছিলোঁ। সেইটো বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ, বাটাৰ লৈছোঁ। বাটাৰখিনি গৰম কৰি নৰম কৰি লৈছোঁ। তাৰপিছত ব্ৰাউনিছৰ হেৰিখিনি দিছোঁ, পাউডাৰখিনি লগত পানী মিক্স কৰি কেনে এনেকৈ চচপেন এটাত আমি যেনেকৈ কেক বনাওঁ ঠিক তেনেকৈ বহাই দিছোঁ। ব্ৰাউনিছটোত আমি একো বেলেগকৈ ব্যৱহাৰ কৰিব নালাগে, চব দিয়াই থাকে। মই অকণমান বেকিং পাউডাৰ দিছোঁ বাৰু ফুলিবৰ কাৰণে। তেনেকৈ পেপাৰ এখন দি তাৰ ওপৰত মই বাটাৰ অকণমান লগাই দিম। লগাই দি কেনে ব্ৰাউনিছটো যিখিনি মিশ্ৰণ আছে সেইখিনি ঢালি দিম তাতে। এনেদৰে ঢালি দি কেনে চচপেনটো চাৰিওফালে লগাই দিম। কেক আৰু এইবিলাক বনাওঁতে সদায় এলুমিনিয়ামৰ বস্তু ল'ব লাগে, তেতিয়া তলফালৰ পৰা পুৰি যোৱাৰ সম্ভাৱনা নাথাকে। তো ব্ৰাউনিখিনি মই ঢালি দি কেনে অকণমান টেপ টেপ কৰি দিম, যাতে তলত বাবলছ হৈ নাথাকে। আৰু ইয়াতে কিন্তু পেকেটটোত গাখীৰৰ কথা কোৱা নাই, পানী মিক্স কৰিব দিছে, সেইকাৰণে মই পানীয়ে দিছোঁ। গাখীৰ দিলে চাগে সোৱাদটো আৰু হ'ব নে নহ'ব মই নাজানো। তো এতিয়াতো মই পানী ব্যৱহাৰ কৰিছোঁ, পিছলৈকে গাখীৰ ব্যৱহাৰ কৰিও চাম কেনেকুৱা হয়। তো এইখিনি অকণমান মই চামুচেদি মিলাই দিম ওপৰৰখিনি, যিখিনি অকণমান হেৰি হৈ আছে, নহ'লে কেকটো হৈ যোৱাৰ পিছত দেখিবৰ কাৰণে অলপ বেয়া হ'ব পাৰে ন, সেইকাৰণে। আজি ঘৰত সৰু সুৰাকৈ পাৰ্টি কৰিছোঁ। ভাবিলোঁ ইমান কষ্ট কৰি থকা মানুহটোৰ কাৰণে বছৰত এটা দিনটো এইখিনি কৰিবই পাৰোঁ, সেইকাৰণে বেছি মানুহ নাই মতা। যিখিনি আমি একেলগে থাকোঁ তেওঁলোকৰ লগতে এনেকৈ সৰু সুৰাকৈ এটা পাৰ্টি কৰিছোঁ। ইয়াতে মই আহি গৈছোঁ বেলুন ফুলাবৰ কাৰণে। বেলুন ফুলোৱা মেচিন এটা আছিলে, যিটো মই হেৰাই পেলালোঁ। এতিয়া হেৰাই পেলালোঁ মানে ক'ৰবাত সোমাই আছে চাগে, সেইটো কাৰণে গোটেইখিনি মোবাইলেদি মুখেদিয়ে ফুকাইছোঁ। মই বেলুনটো হোৱাইট কালাৰ আৰু চিলভাৰ কালাৰ আনিছিলোঁ, কিন্তু বেলুনটো হোৱাইটটোতো হোৱাইটেই হ'ল, কিন্তু চিলভাৰ কালাৰটো ফুলোৱাৰ পিছত হোৱাইটৰ দৰে হৈ গ'ল। তো দেখাত বাৰু ভালেই লাগিছে, কিউট লাগিছে, কিন্তু চিলভাৰটো ডাৰ্ক চিলভাৰ হ'লে বেছি দেখিবৰ কাৰণে ভাল হ'লে হয় চাগে। এই মোৰ লগত টিকলিজনীও আছে, তাইও মোক হেল্প কৰি দিছে। তাই আমাৰ লগতে থাকে, খুব মৰমৰ হয়। বেলুনবিলাক ফুলোৱাৰ আগতে চব বেলুনত চেনিটাইজাৰ কৰি লৈছিলোঁ। কম সময়ৰ ভিতৰত ৰন্ধা বঢ়া এইবিলাক ডেক'ৰেশ্যন কৰা বহুত টান হৈ যায়, সেইকাৰণে মই যিকেইটা বেলুন ফটোত দেখা যায় সেইকেইটাহে লগাইছোঁ। গোটেই ৰুমটো যে ফৰ্তি কৰিম সেনেকৈ কৰা নাই। যিখিনি দৰকাৰ 200টা বেলুন আনিছোঁ, মই চাগে 100টাও ভালকৈ ফুলোৱা নাই। তো বিচনাত কেইটামান এনেকৈ দিছোঁ আৰু ৱালত এতিয়া লগাম। এয়া ইফালে বেলুন ফুলাই আছে ফেমিনা বাই। ইয়াতে চাওকচোন হোৱাইট কোনটো চিলভাৰ কোনটো ধৰিব পৰা গৈছেনে। এয়া ইফালে মোৰ ব্ৰাউনিছটো পূৰা ৰেডি হৈ গৈছে। দেখিবৰ কাৰণে যেনেকুৱা ধুনীয়া হৈছে সিমান ছফ্ট হৈছে। মই এতিয়া পেপাৰখন লাহেকৈ এৰাই দিম, ভাঙি যায় বুলি ভয় লাগে। তো এটা ট্ৰাই কৰিলে খুব এক্সাইটেড হৈ থকা যায়, নহয়নে বাৰু? ময়ো ঠিক তেনেকুৱা। আৰু মোৰ কামৰ এটাই ডাঙৰ ভুল, সেইটো হৈছে মই যিকোনো কাম কৰোঁতে বহুত বেছি আত্তানি কৰোঁ। আত্তানি মানে জল্দি। কেতিয়াবা কিবা এটা বস্তু দিব লগা বস্তুটো নিদিওঁ, হৈ যাব নেকি নিদিয়াকৈ, এনেকুৱা টাইপৰ। সেইটো কাৰণে কেতিয়াবা বস্তুবিলাক বেয়াও হয়, কিন্তু সেই নেচাৰটো এতিয়া মই খেদাবই নোৱাৰোঁ নহয়। এয়া লাৰি থাকোঁতে দেখিছেনে কিমান ছফ্ট হৈছে। তো এতিয়া আমি হেপী বাৰ্থডে যিটো ডেক'ৰেশ্যনৰ এই কাৰ্ডকেইটা, সেইকেইটা ৰছীডালত বান্ধি দিম। মই যে কালাৰ কৰিছিলোঁ টেবুলখন আপোনালোকক দেখাইছিলোঁ, সেই টেবুলখন আজি মই ব্যৱহাৰ কৰি দিলোঁ ফাইনেলি। এইকেইদিন ৰ'দত শুকাব দিছিলোঁ কালাৰ কৰি কেনে। তো মোৰ ৱালখন যিহেতুকে অৰেঞ্জ কালাৰ, তাৰ ওপৰত এইটো ইমান ধুনীয়াকৈ অহা নাই, কিন্তু ফটোত ধুনীয়াকৈ আহিছে। তো ৱালত মই 2টা গজল মাৰি কেনে এতিয়া হেপী বাৰ্থডেটো আলাই দিম। বহুত দেৰি পিছত কিবাকৈ মোৰ ৱালখন খজোৱা হ'ল। বেলুনকেইটা লগাওঁতে ইমান দিগদাৰ হৈছে, ৱালখনত টেপবিলাক নালাগে, সেইকাৰণে
কিন্তু এতিয়া দেখিলোঁ যে বেলুনকেইটা বহুত কম কম লাগিছে, সেইকাৰণে আৰু কেইটামান বেলুন মই লগাই দিম যাতে দেখিবৰ কাৰণে ভাল হয়। সেইকাৰণে এনেকৈ বিচনাখনত ছাইডত কেইটামান বেলুন ৰাখি দিছোঁ আৰু ইফালে ৱালত মই এই লাইটটো লগাই দিছোঁ, জিকজাক কৰা লাইটটো। আৰু টেবুলখনত মই এনেকৈ সজাইছোঁ, বেলুন কেইটামান লগাই দিছোঁ আগফালে। আৰু ইফালে মই ব্ৰাউনিজটো ফেমিনাপিক অকণমান ডিজাইন কৰিব দিছোঁ যাতে দেখাত আৰু এটা এক্সট্ৰা কেক যেনে লাগে। ক্ৰিয়েশ্যনটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। মই নিজে ভাবি ভাবি এইবোৰ কৰিছোঁ আৰু বিশেষকৈ টেবুলখন যিহেতুকে মই ৰং কৰিছোঁ সেইকাৰণে মোক বহুত ভাল লাগিছে আৰু বস্তুকেইটা সজাওঁতে যে বহুত ধুনীয়া লাগিছে। তো প্লিজ কমেণ্ট কৰি জনাব। আৰু ইফালে বিৰিয়ানীৰ প্ৰচেছ চলি আছে, তো ইয়াতে পিঁয়াজ ফ্ৰাই কৰি থকা গৈছে। এয়া লগতে আমি ফেনখনো দি লৈছোঁ কাৰণ মোৰ কিটচেনটো অলপ গৰম হয়, বেডৰুমটো ইমান গৰম নহয় কিন্তু কিটচেনটো বহুত গৰম। আৰু লগতে পিঁয়াজখিনিও শুকাব লাগে ন, সেইকাৰণে ফেনখন দি লৈছোঁ। এইফালে পিঁয়াজ অলপ বেছিকৈ ফ্ৰাই কৰিব লাগিব কাৰণ বিৰিয়ানী অলপ বেছিয়ে, সেইকাৰণে। মই ইমান মানুহৰ বিৰিয়ানী কেতিয়াও বনোৱা নাই। আমি দুজনৰ কাৰণে কেতিয়াবা বনাইছোঁ, কিন্তু ইমান মানুহৰ কাৰণে কেতিয়াও বনোৱা নাছিলোঁ। তো এয়া বাৰে বাৰে খালি ৰুমটোৱে চাই থাকিব ইচ্ছা যাই আছিলে, ইমান ধুনীয়া লাগিছে। ফটো মানে ভিডিঅ'তকৈ বেছি এনেকৈ চাই বেছি ভাল লাগিছিলে মানে। বিশেষকৈ লাইট বহুত ভাল পাওঁ, মোৰ ৰুমত যিমান লাইট হ'ব মই সিমানেই ভাল পাওঁ, সেইকাৰণে বেছিকেই চাই আছিলোঁ। ইফালে বিৰিয়ানীৰ পিঁয়াজ বনি আছে। এয়া মাংস আৰু এয়া চাউল। মাজে মাজে আমি অলপ ক'ল্ড ড্ৰিংকছো খাই আছিলোঁ। আৰু এয়া মোৰ ইফালে চিকেন কাৰী পূৰা ৰেডি হৈ গৈছে, যিটো গ্ৰেভি লাগে আমাক বিৰিয়ানীৰ কাৰণে। তো সেয়া আৰু বিৰিয়ানীৰ তৰকাৰীটো হোৱাৰ পিছত মই ইয়াতে চাউলটো বহাইছোঁ ডেচকিত পানী দি সৰহকৈ দি কাৰণে ইয়াতে ডালচেনি, ইলাচি আৰু নিমখ দিছোঁ। তাৰপিছত যেতিয়া পানীটো বইল হ'ব তেতিয়া মই দি দিম চাউল। ইয়াতে কেইখনমান মই ফটো উঠাই থৈ দিছোঁ এনেই। এয়া পিঁয়াজৰ যিটো ফ্ৰাই কৰা পিঁয়াজ সেইটো, লগতে তৰকাৰীখন আৰু লগত চালাড তালাড এইবোৰ এনেই ফটো মাৰি থোৱা আছিলে, মই সেইকাৰণে ইয়াতে লগাই দিছোঁ চাবৰ কাৰণে। এইফালে মই ইয়াতে পানীত চাউলকেইটাও দিছিলোঁ। চাউলখিনি ৰাতিপুৱা নহয় কিন্তু 3 ঘণ্টামান আগতে যিহেতু ভিজাই থৈ দিছিলোঁ, সেইকাৰণে বহুত কম সময়ত একদম ভিজি গৈছে, প্ৰায় 10 মিনিটো লগা নাই চাগে। মৃদুল অহা টাইম হৈ গৈছিলে, ইয়াত ডিউটি চলি আছিলে, ষষ্ঠী আছিলে সেইদিনাখনে। মই প্ৰত্যেকবাৰে কিবা নহয় কিবা এটা ছাৰপ্ৰাইজ দিওঁৱেই, সেইকাৰণে সি গম পাই গৈছে যে মই অলপ হ'লেওতো কিবা এটা কৰিম, কিন্তু এনেকৈ যে কৰিম সেইটো সি ভবা নাছিলে। আৰু ময়ো জানো সি যে অলপ হ'লেও গম পাইছে, সেইকাৰণে ময়ো ইমান মানে এক্সাইটেড হৈ থকা নাছিলোঁ যে তাৰ পৰা এনেকুৱা এটা ৰিয়েকশ্যন পাম। তো এতিয়া 9টামান বাজিছিলে যে এতিয়া লাইটৰ প্লাগডাল খুলিলোঁ, ইমান পাহৰি গ'লোঁ। পিছত মৃদুল অহা টাইমলৈকে মই জ্বলোৱাই নাই, কেক কটা হোৱাৰ পিছতহে ফেমিনাপি লাইটটো জ্বলাই দিছে। মানে এনেকুৱা ভুল হৈ যায় নহয় কেতিয়াবা নিজৰ ওপৰতে খং উঠে। আৰু এইবাৰ মৃদুলে 3-4টা চাগে কেক কাটিছে, কাৰণ ৰাতি এটা কেক কাটিছিলে, পিছত আকৌ কালি আজি মানে 2টা কেক কাটিবহি, আকৌ হোটেলতো কাটিছে। বা তাৰ দিনেই ভাল।
ঠান্ডা अम्मा 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 अच्छा अम्मा और बना दे 3-4 क्या मैं तुम्हारे बर्थडे 6টা কৰিব লাগিব टिश्यू हां কি হৈছে নিছে ছয় বাহাই হলে ৰাতি প্ৰথম বাৰাতত কেক কাটি দিছোঁ তাৰপাছত 4টামান বজাত ৰেষ্টুৰেণ্টত আৰু ঘৰত এতিয়া 7টা বজাত কি কৰিব লাগে ইয়াত এয়ে আছিল আমাৰ ঘৰতে কৰা সৰু সুৰাকৈ পাৰ্টি চববাৰে কিবা নহয় কিবা এটা কৰোঁৱে আমি তো এইবাৰো সেনেকৈ কৰিলোঁ পিছে এইবাৰ ভাবিছিলোঁ ক'ত কি হ'ব নতুনকৈ এটা জেগাত আহিছোঁ মানুহ চানুহ চিনি নাপাওঁ হ'লেও এসপ্তাহতে চবৰ লগত মিলি জুলি ইমানখিনি কৰিব পাৰিছোঁ সেইখিনি মোৰ কাৰণে বহুত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ কমেণ্ট কৰি দিব আৰু বিৰিয়ানী বনাইছোঁ হয় ফটো মাৰিব পাহৰি গৈছোঁ সেইকাৰণে ভিডিঅ' বনোৱাৰ চক্কৰত ফটো এটাও উঠাব পৰা নাই চব ভিডিঅ'ৰ পৰা কাটি কাটি ফটো উঠাইছোঁ আমি লগতে চবকে বহুত বহুত থেংক ইউ মোক ইমানখিনি হেল্প কৰাৰ বাবে ফেমিলি মেম্বাৰ ৰেহান লগতে বাইদেউহঁত চবকে বহুত বহুত থেংক ইউ ঐ পেটলি क्या ये देखिए ये दिखाइए মানে যে বজাৰৰ পৰা আনা কাবাব দেখাইছিলোঁ কাবাবৰ পেকেট তো সেইকাৰণে আমি কাবাব ফ্ৰাই কৰি খাই চাইছিলোঁ ইমান টেষ্ট লাগিছিলে আচলতে কিনা হ'লেও কিন্তু ঘৰত বনোৱা যেনে লাগিছে অকণমান হ'লেও দিয়কচোন এটা চেণ্ট পোৱা যায় কাৰণ এইটো যিহেতুকে ৰেডিমেড হ'লেও বহুত টেষ্টি বেছি মানুহ আহিলে কষ্ট নকৰাকৈ এনেকৈ পেকেট এটা কিনি আনিলেই হ'ল তেলত ফ্ৰাই কৰিলে হ'ল আৰু একো টেনশ্যন নাই টেনশ্যন ফ্ৰী মানে বনোৱা জটপট কৰি থাকে এতিয়া আমি চবেই খাই বৈ কেনে চবেই বিদায় ল'ব ইফালে মিডিলে গিফ্টবিলাক চাই আছিলে বাইটা সুদা খাবা কিন্তু গমেই খাব যে বাইটাই বনাইছে হাজাৰো উঠোৱা হলো ইমান চুলি কাটিং কৰিছে যদি নুঠা কেনেকা কথা হ'ব এবাৰ মাৰি লও যে ফটোটো লিম নে ভিডিঅ' ফটো কেনেকা ভাল লাগে নে নাইবা হা মজা গোন্ধ ওলাইছে বহুত ভাল ওলাইছে মিঠা তেলৰ গোন্ধটো বেয়া আমাৰ নাকত লাগিছে এই ফটো নে ভিডিঅ' মই ভিডিঅ' পৰা কাটি কেনে ফটো কৰিম হা পোজ দি থাক আৰু বিৰিয়ানীৰ লগত উঠাম নেকি হ'ব 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 এনেকৈ হ'ব নাচা হৈ যায় আহি নাচা আজি বিৰিয়ানী খাই কেনে চবে দোৱা কৰিবা যাতে ৰেহানে এটা ভাল চাই কইনা কি পাওঁ কইনা
মই শুনিছোঁ ভাল চাকৰি পায় সেইটো ক'লে ভাল লাগিব বেছি কইনাতকৈ কি কয় কোনটো বিয়া হৈ গ'ল একো নহয় দিয়া ঢাকনিটো মাৰি এতিয়া খাই বৈ চবেই ঘৰত যাব ওলাইছে তো মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ ফেমিনা আপিহঁত যাই আছে এয়া ফেমিনা আপিৰ হাজবেণ্ড আৰু এইটো ভায়েক ৰেহান বতাহ দি আছে ধুনীয়া আছোঁ যিমান যি আছে চব চাফা কৰিম এতিয়া তো আজিলৈকে ব্লগটো ইমানতে সামৰিছোঁ যদি ব্লগটো চাই ভাল লাগিল তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট এটা কৰি দিব লাইক কৰি দিব আৰু আগলৈকে এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব বাই